মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক বুক কণ্টেইনলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে পুনৰ লৈ আহিছোঁ তৃতীয় শ্ৰেণীৰ আমাৰ চৌপাশৰ পৰিৱেশ কিতাপখনৰ পঞ্চমটি পাঠ। এই পাঠটিৰ নাম হৈছে বাগিচালৈ যাওঁ ব'লা। আজি আমি এই পাঠটোৰ প্ৰশ্ন উত্তৰসমূহৰ লগতে পাঠটোৰ অতিৰিক্ত প্ৰশ্নসমূহো আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি চাই যাবা। এতিয়া চাওঁচোন আহা অনুশীলনীৰ প্ৰথম প্ৰশ্নটো। 1 নম্বৰ দিছে উত্তৰ লিখা। ক, এবিধ আৰোহীলতাৰ নাম। ইয়াৰ উত্তৰ হ'ব এবিধ আৰোহীলতা হ'ল পাণ। খ প্ৰশ্নটো দিছে 4 বিধ বৃক্ষজাতীয় উদ্ভিদৰ নাম। ইয়াৰ উত্তৰ হ'ব 4 বিধ বৃক্ষজাতীয় উদ্ভিদ হ'ল আহঁত, শিমলু, আম গছ, কঁঠাল গছ। গ প্ৰশ্নটো দিছে 2 বিধ গুল্মজাতীয় উদ্ভিদৰ নাম। ইয়াৰ উত্তৰ হ'ব 2 বিধ গুল্মজাতীয় উদ্ভিদ হ'ল নেমু, জেতুকা। ঘটো দিছে বাৰিষা কালত হোৱা 2 বিধ শাক-পাচলিৰ নাম। ইয়াৰ উত্তৰ হ'ব বাৰিষা কালত হোৱা 2 বিধ শাক-পাচলি হ'ল জিকা, কেৰেলা। ঙটো দিছে অসমত পোৱা 2 বিধ মূল্যৱান কাঠৰ নাম। ইয়াৰ উত্তৰ হ'ব অসমত পোৱা 2 বিধ মূল্যৱান কাঠ হ'ল শাল, হুলুং। এতিয়া চোৱা 2 নম্বৰ প্ৰশ্ন। 2 নম্বৰ দিছে খালী ঠাই পূৰ কৰা। ক, গছে ডেছ দ্বাৰা পানী শুহি লয়। গছে শিপাৰ দ্বাৰা পানী শুহি লয়। খটো হ'ব মৌ-মাখিয়ে ফুলৰ মৌ চুহি মৌচাক তৈয়াৰ কৰে। গ, কপৌ ফুল ডেছ কালত ফুলে। কপৌ ফুল বসন্তকালত ফুলে। ঘ, পৃথিৱীৰ আটাইতকৈ ওখ তৃণজাতীয় উদ্ভিদ হ'ল বাঁহ। ঙটো আছে ডালিম ডেছ জাতীয় উদ্ভিদ। এইটো হ'ব ডালিম গুল্মজাতীয় উদ্ভিদ। 3 নম্বৰটো আছে শুদ্ধ শব্দটোত ৰাইট চিন দিয়া। ক, বাঁহ গছ গুল্ম বৃক্ষ তৃণজাতীয় উদ্ভিদ। ইয়াৰ শুদ্ধ হ'ব বাঁহ গছ তৃণজাতীয় উদ্ভিদ। খ, বৃক্ষজাতীয় উদ্ভিদৰ গা গছ বৰ টান, কোমল, ফোঁপোলা। ইয়াৰ শুদ্ধটো হ'ব বৃক্ষজাতীয় উদ্ভিদৰ গা গছ বৰ টান। গটো আছে উদ্ভিদে গা গছ শিপাৰে মাটিৰ পৰা পানী শোষণ কৰে। ইয়াৰ শুদ্ধ হ'ব উদ্ভিদে শিপাৰে মাটিৰ পৰা পানী শোষণ কৰে। ঘটো দিছে উদ্ভিদৰ গা গছ শিপাৰ পৰা ডালপাত ওলায়। ইয়াৰ শুদ্ধটো হ'ব উদ্ভিদৰ গা গছৰ পৰা ডালপাত ওলায়। ঙ, ছালকুঁৱৰী তৃণ গুল্মজাতীয় উদ্ভিদ। ইয়াৰ শুদ্ধ হ'ব ছালকুঁৱৰী গুল্মজাতীয় উদ্ভিদ। এতিয়া চোৱা 4 নম্বৰটো। 4 নম্বৰ দিছে আকাৰ আৰু গঠনৰ ওপৰত ভিত্তি কৰি উদ্ভিদৰ ভাগ কেইটা আৰু কি কি। ইয়াৰ উত্তৰ হ'ব আকাৰ আৰু গঠনৰ ওপৰত ভিত্তি কৰি উদ্ভিদৰ ভাগ 4টা। সেইকেইটা হৈছে বৃক্ষ, তৃণ, গুল্ম আৰু লতা। 5 নম্বৰটো দিছে এজোপা উদ্ভিদৰ ছবি আঁকি বিভিন্ন অংশবোৰৰ নাম লিখা। মই তোমালোকক এজোপা গছৰ ফটোৰ সৈতে তাৰ বিভিন্ন অংশসমূহ চিনাক্ত কৰি দেখাই দিছোঁ। তোমালোকে এইদৰে এজোপা গছৰ ছবি বহীত আঁকি ল'বা আৰু অংশসমূহ চিনাক্ত কৰি দেখাবা। উদ্ভিদ এজোপাৰ অংশসমূহ হৈছে পাত, ফুল, ফল, গা গছ আৰু শিপা। এতিয়া আমি পাঠৰ বাহিৰৰ কিছুমান অতিৰিক্ত প্ৰশ্ন উত্তৰ আলোচনা কৰিম। 1 নম্বৰ প্ৰশ্ন, বৃক্ষজাতীয় উদ্ভিদ কাক বোলে উদাহৰণ দিয়া। ইয়াৰ উত্তৰ হ'ব যিবোৰ গছৰ গা গছ টান, শকত আৰু ডাল পাতেৰে ভৰি থাকে সেইবোৰ উদ্ভিদকে বৃক্ষজাতীয় উদ্ভিদ বোলে। যেনে শাল গছ, আহঁত গছ আদি। 2 নম্বৰ প্ৰশ্ন, অসমৰ ৰাজ্যিক বৃক্ষ কি? ইয়াৰ উত্তৰ হ'ব অসমৰ ৰাজ্যিক বৃক্ষ হুলুং। 3 নম্বৰ প্ৰশ্ন, লাও, পুৰৈ শাক আদিৰ বাবে বাঁহৰ চাং কিয় সাজি দিয়া হয়? ইয়াৰ উত্তৰ হ'ব এই উদ্ভিদবোৰৰ গা গছ লেহুকা হোৱা বাবে আনৰ সহায় লৈহে বগাই যাব পাৰে আৰু সেইবাবে বাঁহৰ চাং সাজি দিয়া হয়।
4 নম্বৰ, আৰোহীলতা কাক বোলে? ইয়াৰ উত্তৰ হ'ব, যিবোৰ উদ্ভিদ আন গছত বগাই যায় সেই উদ্ভিদবোৰক আৰোহীলতা বোলে, যেনে পাণ, জালুক আদি। 5 নম্বৰ প্ৰশ্ন, লতাজাতীয় উদ্ভিদ কাক বোলে? উদাহৰণ দিয়া। ইয়াৰ উত্তৰ হ'ব, যিবোৰ উদ্ভিদ মাটিত বগাই যায় সেইবোৰ উদ্ভিদক লতাজাতীয় উদ্ভিদ বোলে, যেনে ৰঙালাও, তৰমুজ আদি। 6 নম্বৰ প্ৰশ্ন, 4 বিধ ঔষধি উদ্ভিদৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব, 4 বিধ ঔষধি উদ্ভিদ হ'ল নিম, তুলসী, মানিমুনি, ভেদাইলতা। 7 নম্বৰ প্ৰশ্ন, আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল কি? ইয়াৰ উত্তৰ হ'ব, আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল পদুম। 8 নম্বৰ প্ৰশ্ন, শীতকালত ফুলা আৰু বসন্তকালত ফুলা দুবিধ ফুলৰ নাম লিখা। শীতকালত ফুলা ফুল ডালিয়া, নাৰ্জী, আৰু বসন্তকালত ফুলা ফুল হ'ব কপৌ, নাহৰ। এই পাঠটোৰ প্ৰশ্ন উত্তৰ আৰু লগতে কিতাপৰ মাজৰ অতিৰিক্ত প্ৰশ্ন উত্তৰসমূহ ইমানেই আছিলে। আজিলৈ তোমালোকৰ পাঠ ইমানতে সামৰিছোঁ। ধন্যবাদ।